हेलो गाइस मैं हिया আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ আজি বাৰু মোৰ দুটাই হ'ব ভিডিঅ' তো আজিও মই ৰাতিৰ পৰা আৰম্ভ কৰিছো আজি আমি ক'ত যাম ক'ত নাযাম আপোনালোকক দেখাই থাকিম তো আজি আমাৰ কিবা এটা ধামাকা হ'ব তো আপোনালোকে চাই থাকিব তো চাই থাকক ফাইনালি গাইস মই যাই আছো ক'ত যাই আছো মই যাই পাই দেখাই আছো চাই থাকিব তো আমি তিনজনে যাই আছো এটা হয় জনসিনার আর এটা দেখছি গাইস আরে তাইছে আমি চাইজন গাইস আমি ফটো ছেড়ে দিই এবার যাইছ আমি বর্তমান যাইছ নাম করে সর রাখ তেমন নাম কর তো গাইস আমি হয়ে গেছি এই তো এখানে কি হ্যাঁ ও কইছে আজি এই প্রোগ্রাম আছে আমি আই হইছে ইনশাআল্লাহ আর মরমি আরো গুলো ভাই হো তো চাই থাকা গাইস কিমান মানুহ চাও ময়ো কাটো নহয় তই কি কাটো এইবোৰ কি বুমেৰং গোটা বুমেৰং বুমুৰটো এইবিলাক এবাৰ মই বনাম চাই থাকিব জেনবিজি নিউজ কেমেৰা পাৰ্চন মোৰ সৈতে মই ৰাজ্যকে এনজয় কৰিম হয় একজন বীৰৰ একোটা বৃহত্তৰ কথা সেই ইতিহাসৰে এক বিশ্বগামী স্থান শৰাইঘাটৰ ৰণত লাচিত নেতৃত্বাধীন সেনাদলে মোগলক খেদি পঠিয়ালে আৰু বৰ অসমত বিজয়ৰ ধ্বজা উৰুৱালে শৰাইঘাটৰ ৰণত আহোমৰ উচ্চ পদস্থ দা ডাঙৰীয়াসকল ব্যস্ত থকাৰ সুযোগতে বহু স্বাৰ্থপৰ ক্ষমতা লোভী ভোকতে
জেৰেঙাৰ আকাশে বতাহে আজি মৃত্যুৰ কিৰিলি মোৰ আশে পাশে শিয়ালৰ জাক সেয়া চোনাম কোনো নহয় মোৰে আপোন ভাই ককাই কোনো স্বাৰ্থপৰা দেশখন গ্ৰাস কৰিবলৈ নিদিবি সেয়া জেৰেঙাৰ পৰা কৈছো মই তহঁতৰ জীয়ৰী জয়মতী
গাইজ ফাংচন শেষ হ'ল ঘৰত যাইছোঁ পোহৰে হৈ গ'ল 4:30 বাজিল তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈকে ইমানেই আছিল বাই